হেল্ল' এভৰিৱান, নমস্কাৰ। মই সঞ্জীৱনী পাঠক আৰু আপোনালোক সকলোকে মোৰ এই চ'ল' পডকাষ্টলৈ আদৰণি জনাইছোঁ। আজি অফিচৰ পৰা অহাৰ পাছত প্ৰায় 2 ঘণ্টামান হ'ল মই টেবুলত বহি আছোঁ, পঢ়িবলৈ চেষ্টা কৰি আছোঁ, কিন্তু মন বহা নাই। আৰু কাৰণ অফিচত আজি মোৰ দিনটো ভালে নগ'ল। মোৰ পাৰফৰ্মেঞ্চ লেভেলটো আপ টু দ্য মাৰ্ক মই যিমানখিনি কৰিম বুলি ভাবিছিলোঁ মোৰ সিমানখিনি নহ'লগৈ। আৰু মই মোৰ পাৰফৰ্মেঞ্চক যিটো স্তৰত ৰাখিব বিচাৰোঁ সিমানখিনিলৈকে মই পাব নোৱাৰিলোঁ আজি। সেইটো কেতিয়াবা হৈ যায় অফিচত। আপোনালোকে যিসকলে অফিচত কাম কৰে তেওঁলোকে হয়তো এইখিনি বুজি পায়। যিকোনো ৱৰ্কিং প্লেচতে এই কথাখিনি হয় আৰু সেইটো মোৰ কাৰণে একচেপ্ট কৰি ল'বলৈ খুব বেছি টান হয় কেতিয়াবা। এনেকুৱা নহয় যে কোনোবাই মোক খুব বেছি কিবা বেয়াকৈ ক'লে বা ছিনিয়ৰে কিবা ক'লে, তেনেকুৱা একো কথা নাই। কিন্তু মই নিজেই মোৰ পাৰফৰ্মেঞ্চক বা মোৰ নিজৰ কামক লৈ মই খুব বেছি ক্ৰিটিকেলি অ'ভাৰ থিংক কৰোঁ। খুব বেছিকৈ মই ভাবোঁ, সমালোচনা মই বেছিকৈ কৰোঁ নিজৰ কামখিনিৰ ওপৰত। সেইটো এটা ফালৰ পৰা ভাল আৰু এটা ফালৰ পৰা পাৰফেকশ্যন সেই বিচৰাটো এটা ফালৰ পৰা বেয়াও। আৰু বেছিখিনি ক্ষেত্ৰত বেয়াই, মই যিমান দূৰ এতিয়ালৈকে ৰিয়েলাইজ কৰিছোঁ, এনালাইচিছ কৰিছোঁ। সেইটো বাৰু পিছৰ কথা, সেইখিনি বিষয়ে কেতিয়াবা কথা পাতিম তাৰ বিষয়ে। কিন্তু কথাটো হ'ল, অফিচৰ পৰা অহাৰ পাছত মই মনটো বহাব পৰা নাই। যিকোনো কামত মই মন বহাব পৰা নাই। বেলেগ বেলেগ ধৰণৰ ভাবিলোঁ যে যদি পঢ়িব পৰা নাই তেতিয়াহ'লে মই বেলেগ এটা কাম কৰোঁ বা মাহঁতৰ লগতে গৈ পেলাই অকণ কথা পাতোঁ, কিন্তু মই কৰিব পৰা নাই। মোৰ সেই বেক অফ দ্য মাইণ্ড সেই কথাখিনি চলি আছে। এই যে পাৰফেকশ্যনটোৰ পিছত যে মই দৌৰিলোঁ, যে মোৰ পাৰফৰ্মেঞ্চখিনি ভাল নহ'ল বা অফিচত মোৰ দিনটো ভালে নগ'ল, এই কথাখিনি বেক অফ দ্য মাইণ্ড চলি আছে। আৰু মই পঢ়া টেবুলৰ পৰা কৰি আছোঁ ভিডিঅ'টো বৰ্তমান। বাৰে বাৰে যেতিয়া সেইটো ফালে মনটো গৈ আছিল, মই ভাবিলোঁ, কিবা এটা মোৰ ৰিয়েলাইজেশ্যন হ'ল আৰু মই সেইটো কাৰণেই ভিডিঅ'টো অন কৰি ল'লোঁ। কেমেৰাৰ ভিডিঅ' মোডটো অন কৰি মই কথাখিনি পাতিবলৈ বিচাৰিছোঁ। কথাটো এনেকুৱা যে জীৱনটোত সদায় প্ৰত্যেকটো দিনাখনেই আমি বিচৰা ধৰণে সময় নাহে। আমি বিচৰা ধৰণে ভাল লগা সময় আমি সদায় নাপাওঁ। ক'ৰবাত মই পঢ়িছিলোঁ, জীৱনটোত কিজানি 99% আমি বিচৰা ধৰণে নহয়, বাকী 1%হে কেতিয়াবা আমি বিচৰা ধৰণে কথাবোৰ হয়গৈ। বাকী 99% আমি এডজাষ্ট কৰি ল'ব লাগে। আমি সেইখিনিক একচেপ্ট কৰি ল'ব লাগে। সেই একচেপ্টেঞ্চটো যে মোৰ যে আজি দিনটো এইখিনি বেয়া গ'ল যদি গ'ল আৰু সেই সময়খিনি, যিখিনি সময়ত মোৰ বেয়া লাগিছিলে বা যিখিনি সময়ত মোৰ পাৰফৰ্মেঞ্চ বেয়া হৈছিলে, সেই সময়খিনি ইতিমধ্যে গুচি গৈছে। কাইলৈ হয়তো এটা ভাল দিন আহিব বা পৰহিলৈ এটা ভাল দিন আহিব, হয়তো নাহিবও পাৰে। সেইখিনিৰ ওপৰত আমাৰ কণ্ট্ৰল নাথাকে। কিন্তু যিখিনি সময় গুচি গ'ল সেইখিনি গ'ল, আৰু সেইখিনিক লৈ পেলাই মোৰ প্ৰেজেণ্ট মুমেণ্টটো বেয়া কৰাটো বা মোৰ আহিবলগীয়া সময়খিনি বেয়া কৰা। এই যে 2 ঘণ্টা মই পঢ়া টেবুলত বহি থাকিলোঁ কিন্তু মই একো পঢ়িব নোৱাৰিলোঁ। বেক অফ দ্য মাইণ্ড মোৰ তেনেকুৱা ধৰণৰ কথা চলি আছে। গধূলি চাহকাপ মাহঁতৰ লগত খাওঁতেও মই এনজয় কৰিবলৈ নোৱাৰিলোঁ। বহুত সৰু সৰু কথাক আমাৰ এফেক্ট কৰি থাকে। গতিকে মই ভাবোঁ যে এনেকুৱা ধৰণৰ কিছুমান কথা চলি থাকে আমাৰ জীৱনত। বহুত সৰু সৰু কথাত কেতিয়াবা কোনোবাই আমাক পটককৈ বেয়াকৈ ক'লে বা আমি ভবা ধৰণে কোনোবাই আমাৰ কামটোত ৰিয়েক্ট নকৰিলে বা আমাক প্ৰশংসা নকৰিলে বা আমাক কিবা এটা কামত বেয়াকৈ ক'লে, এনেকুৱা ধৰণৰ বহুত সৰু সৰু কথাত আমাৰ মনটো বেয়া লাগি থাকে। আৰু আমি গোটেই দিনটো সেই কথাটোকে ভাবি থাকোঁ। হয়তো দিনটো, কেতিয়াবা সপ্তাহলৈকে আমি সেই কথাটো ভাবি থাকোঁ। কিন্তু সময়ৰ সকলোতকৈ বেছি ভাল লগা আৰু সকলোতকৈ বেছি স্পেচিয়েল কথাটো হ'ল ই পাৰ হৈ যায়, ই একেই নাথাকে। এতিয়া মোৰ যে আজি দিনটো বেয়াকৈ গ'ল, কাইলৈ হয়তো এটা ভাল দিন আহিব পাৰে, হু ন'জ। সেইটো কাৰণে যদি কিবা সৰু সৰু কথাত আপোনালোকে খুব বেছিকৈ মনটো বেয়া কৰি আছে, নিজৰ ভিতৰত যদি অশান্তিৰ সৃষ্টি কৰি আছে, এৰি দিয়ক। ইট উইল চিয়'ৰলি গ' এৱে, গুচি যাব। সেই সময়খিনি আপুনি ইতিমধ্যে পাৰ কৰি আহিছে আৰু সেই সময়খিনি পাছত গুচি গ'ল, সেইখিনি এৰি দিয়ক। দিনটো যদি কিবা এটা কথা আপোনাৰ লগত বেয়া হৈছে, সেইখিনি পাহৰি যাওক। মই এনেকুৱা ছোৱালী আছিলোঁ, বেছিভাগ সময় মই পাব্লিক ট্ৰান্সপৰ্টতে ট্ৰেভেল কৰোঁ। বাছত কেতিয়াবা ট্ৰেভেল কৰোঁতে মই খুব বেছি, যিসকলে মোক পাইছে হয়তো গম পাব, মই আনৰ প্ৰতি ব্যৱহাৰটো খুব বেছি অমায়িকভাৱেই ৰাখিবলৈ চেষ্টা কৰোঁ যিমান পাৰোঁ। তো কণ্ডাক্টৰজনৰ লগতো মই তেনেদৰে ব্যৱহাৰ কৰোঁ, সকলোৰে লগত তেনেদৰে ব্যৱহাৰ কৰোঁ। তো এদিন মই কিবা 10 টকা নে 20 টকা কিবা ভাড়া আছিল, মই 50 টকীয়াখন ওলাই দিলোঁ আৰু তেওঁ মোক ক'লে যে খুচুৰা দিব নোৱাৰে নেকি আপুনি, এটা ৰাফ টোন এটাত ক'লে। আৰু সেইখিনি সময়তে মই তেওঁক একো নোকোৱাকৈ তাতে কান্দি দিলোঁ। তাতেই চকু পানী ওলাই আহিলে আৰু মোৰ। আৰু সেই কথাটোৱে মোক প্ৰায় এসপ্তাহলৈকে মোৰ মনত খেলি আছিলে। মই ক'তো কনচেনট্ৰেট কৰিব পৰা নাছিলোঁ। মই ইমানখিনিলৈকে চেনচিটিভ ছোৱালী এতিয়াও হয়, কিন্তু এতিয়া অকণমান লজিকেলি ভাবিব পৰা হৈছোঁ কিছুমান কথা। তথাপিও কেতিয়াবা আমি
পিছ পৰি ৰওঁ। এতিয়া আজি মই ক'লোঁ যে 2 ঘণ্টা মই পঢ়া টেবুলত বহি আছোঁ, কিন্তু মই মনটো লগাব পৰা নাই কাৰণ মোৰ অফিচত আজি দিনটো ভালে নগ'ল। যদি কিবা সৰু কথাই আপোনাৰ মনত অশান্তিৰ সৃষ্টি কৰি আছে, আপোনাৰ ভাল নলগা হৈছে, আপোনাৰ যিকোনো কামত আপুনি কনচেনট্ৰেট কৰিব পৰা নাই, বা সেই কথাটোৱে বেক অফ দ্য মাইণ্ড আপোনাৰ চলি আছে, তেনেহ'লে এৰি দিয়ক। এৰি দিয়াৰ পাছত যিটো ৰিলিফ আপুনি ফিল কৰিব, সেই সময়খিনি গুচি গ'ল। ভাল সময় আহিব পাৰে বা নাহিবও পাৰে, কোনো কথা নাই। জীৱনটোৰ লগত তেনেকৈ মই এডজাষ্ট কৰি চলি যাম, কাৰণ মই ভবা ধৰণে জীৱনটো নচলে কেতিয়াও। চলিব 1% বা লেছ দেন 1%। গতিকে কিবা সৰু কথা যদি ভাবি আছে, এৰি দিয়ক। ইট উইল চিয়'ৰলি গো এৱে। গুচি যাব, সেই সময়খিনিও গুচি যাব। ইতিমধ্যে গুচি গৈছেই। মনটোৰ পৰা সেই কথাখিনি উলিয়াই দিয়ক। ঠিক আছে, বাই বাই।